নমস্কাৰ, মই বৰষা পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। এতিয়া যাই আছোঁ গাখীৰ আনিব। কালিৰ পৰা মনটো অলপ ভাল লাগিছে। আপোনালোকে মৰম দিয়াৰ বাবে বহুত বহুত ভাল লাগিছে। বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি যাওঁ বুলি আশা কৰিছোঁ। আজি অলপ ফুৰিব ওলাই যাম বুলি ভাবিছোঁ। গাখীৰখিনি লৈ আহোঁ প্ৰথমতে, তাৰপিছত অলপ কচুবিল যাম বুলি ভাবিছোঁ। মানে আমাৰ দেউতাৰ ভাগিনীয়েকৰ ঘৰত যাই পোৱা নাই আগতে, আজি ফাৰ্ষ্ট যাম বিয়াৰ পৰা। 2 বছৰে হ'ল বিয়া হ'ব, আজিলৈকে যাই পোৱা নাই। খাই ঘৰত যাই পাইছোঁ, কিন্তু তেওঁলোকৰ ঘৰত যাই পোৱা নাই। তো আজি এবাৰ যাম বুলি ভাবিছোঁ। কি হয় এতিয়ালৈকে। এতিয়াতো প্ৰথমতে গাখীৰখিনি আনি লওঁ, তাৰপিছত গা পা ধুই আজৰি হৈছোৱে বাৰু। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। চাই যাব বুলি আশা কৰিছোঁ। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। মই মেইন ৰাস্তা পাই গ'লোঁ আহি এতিয়া। খালি স্কুলখন, পৰিৱেশটো আজি বহুত ধুনীয়া লাগিছে একদম। বৰষুণ দিছিলে যে, চাফা হৈ আছে পুৰা। এতিয়া আমি যাব ওলাইছোঁ। ধুনু পলিঅ' খাই আহিলে পাপাৰ লগত নাযায়। হাই কৈ দিয়া, বাই বাই দি দেচোন। ক'ত যোৱা? এতিয়া ৰাস্তালৈ খোজকাঢ়ি আছোঁ। তেওঁ গৈছে হাতী ঘৰত তেল ভৰাব। বাইক লৈ যোৱা কথা আছিলে, ধুনু কষ্ট পাব বুলি আকৌ গাড়ী লৈছোঁ। আৰু ৰাস্তাত ৰখি আছোঁ আহি কেনে, এইজনী আহিয়ে পোৱা নাই। তেওঁ এই আহিছে আৰু যাওঁ। একোৱে কোৱা নাই। এতিয়া আমি কচুবিল পাইছোঁ আহি। ইয়াতে ৰৈছোঁ, কিবা অলপ লৈ লওঁ। দোকান ঘৰত যামতো, খাই ঘৰতো সোমাই যাম এবাৰ। তাতে সোমাই ভাল নালাগে আৰু সদায় ইয়াতে যাবলৈ। একো নিব নোৱাৰোঁ বাৰু, যি পাৰোঁ কিবা এটা। মাইনা বাবুহঁত আছে যিহেতু। মামা ইফালে চাই দিয়াচোন, ক'ত যোৱা কৈ দিয়াচোন। আহি দিয়া, ইফালে যাবা। ক'ত যাবা? কেনেকে যাবা? টাটা দি দিয়া পিছে। পপ দি দিয়া, পপ পপ। কি কি যে কৰি থাকে আজিকালি, কি কি দেখাই থাকে। তাতে যাবা ভিডিঅ' কৰিব পাৰো নে নাই নাজানো, লাজো লাগিব। চাই পোৱা নাইতো, পৰিস্থিতি পাৰিলে নোৱাৰিলে নকওঁ আৰু। নামা আহিব, পাপা আহিব, আহিব ন। ঘৰ পালোঁ আহি, এতিয়া সোমাই যাম আৰু। এইজনী হৈছে আমাৰ খুৰাৰ ছোৱালী, ডাঙৰ খুৰাৰ। আমি এতিয়া তাৰ পৰা ওলাই দিলোঁ। এতিয়া দাদাহঁতৰ ঘৰলৈ যাওঁ আৰু। প্লাষ্টিকৰ বাচন চাচনৰ দোকান দিছে। ৰাস্তা পাই আহিলোঁ নেকি মই? আমি বহুতে ঘৰ পালোঁ আহি। এতিয়া ভাত বনাই আছে। মানুহে ফুল লগাইছে চাওকচোন, একদম ফুল কৰি থৈছে। ঘৰ বনাই আছে।
ধুনে কি কৰিছে চাব নেকি? কি কৰি চাহ তাহ খালো এনেই আছো আৰু ওচৰতে আৰু এঘৰ খুৰা ঘৰ আছে তাতে ধুনু খেলি আছে কাপোৰ কাৰণে চেঞ্জ কৰি দিলো একদম গৰমত অৱস্থা বেয়া হৈ গৈছে ভাত বনাই আছে বৌয়ে খাই বৈ যাম আৰু থৈছো ইয়াতে এখন হৈছে দাদাৰ গাড়ী এখন আমাৰখন মানে চেঞ্জ কৰি ললো গৰমত থাকিব পৰা নাই মই ক'লে কাপোৰ চেঞ্জ কৰি লোৱা চেঞ্জ কৰি লৈছো বাবু নাই আজি ৰবিবাৰ যে ক'ৰবাত ফুৰিব গৈছে তাকে বিচাৰি আছে মই এনে আছো আৰু আমাৰ ধুনু শুই দিলে ভালে লাগিছে আহি উঠি গ'ল আমো গৈছিলা আমা এইফালে গুণ বহি আছে কথা পাতি আছে ধুনু উঠি গ'ল লিপষ্টিক চোৱা মোৰ ক'ত ক'ত লাগি আছে ভাত পানী খাই আজৰি হ'লো এতিয়া যাম আৰু কানি পিন্ধিম ওলাম এতিয়া আমাৰ ছোৱালী কি কৰিছে চাব উৎপাত কৰি ফুৰি আছে অৰা কি কৰি আছা কি কৰি আছ কি কৰি আছে তুমি যাবানে ঘৰত এতিয়া আমি বাই বাই দি দিয়া দেহা বাই বাই বেগটো লৈছে ন বাবুহে লগ নাপালো এতিয়া আমি ঘৰত যাম ন মামা ক'ত যাম ৰ'দ পৰিছে এইখিনি জেগা মোৰ বিৰাট ভাল লাগে তেনেকৈয়ে আমি ভাত পানী খাই আজৰি হৈ ঘৰলৈ যাবলৈ আহিলোঁ ভালদৰে ভিডিঅ' কৰাই নহ'লে অলপ লাজ লাজো লাগিলে প্ৰথমবাৰলৈ গৈছোঁতো তেওঁলোকো ব্যস্তই হৈ থাকিলে ময়ো ব্যস্ত হৈয়ে পৰিলোঁ সেয়ে আৰু ভালদৰে দেখুৱাবলৈ নোৱাৰিলোঁ নেক্সট টাইম গ'লে ট্ৰাই কৰিম আৰু আমি তাৰ পৰা আহি পালোঁ আহি পাই অলপ ৰেষ্ট ল'লোঁ গৰমত অৱস্থা বেয়া গৈছে মোৰ মূৰৰ বিষ উঠি বহুত ভাল লাগিলে আজি যাই তাতে দিন তেনেকৈ গ'ল পাৰ হ'ল এতিয়া আছোঁ আৰু এনেই ধুনু আৰু মা বহি আছে আমাৰ গুণ খিৰিকীত মাতি আছে মোক এতিয়া এনেই আছোঁ আৰু আমি এতিয়া এনেই ৰাস্তাৰ ফালে অলপ ওলাই যাওঁ মা দিনটো ঘৰতে আছে যে এনেই যাওঁ আৰু কি কৰি থাকিম এইখিনি সময় ন ধুনু টাটা দিয়াচোন আজি যাই ভাল লাগিছে নে টাটা লাগিছে পপ দি দিয়া পপ পপ দি দিয়া টাটা দিয়া টাটা পপ দিয়া